নমস্কাৰ। মই আজি বিলাহী পুই শাকেৰে মাছৰ তৰকাৰী এখন বনালোঁ। আজিৰ দুপৰীয়াৰ সাজত মই কি বনাম তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এইফালে দালি অমিতা এখন বনাম। পটল লৈছোঁ 3টা, পটল ভাজিম। এইখিনি সকলোবোৰ ধুই ল'লোঁ। মই আদা নহৰুখিনি খুন্দনিত খুন্দি ল'ম। পিঁয়াজ 3টা ল'লোঁ, শুকান জলকীয়া ল'লোঁ। এফালে বিলাহী 4টা লৈছোঁ, পুই শাক লৈছোঁ, দালি অমিতা ল'লোঁ। এইফালে মাছ কেইপিচমান লৈছোঁ। এনেদৰে মই আকৌ অমিতাখিনি পিচ কৰি ল'লোঁ, বিলাহীখিনিও সৰু সৰু পিচ কৰি ল'লোঁ, পটলো দুফাল কৰি ল'লোঁ, পিঁয়াজখিনিও কাটি ল'লোঁ। এতিয়া আদা নহৰুখিনি খুন্দনিত খুন্দি ল'লোঁ। এতিয়া মই দালি অমিতাখিনি চচ এটাত বইল কৰি ল'ম। মই কুকাৰৰ দালি খাই ভাল নাপাওঁ কাৰণে মই চচ নহ'লে কেৰাহী এটাতে দালি বইল কৰি লওঁ। এনেও দালিখিনি ধুই অলপ সময় ৰাখিলে এনেদৰে চচত বনালেও কম সময়ৰ ভিতৰতে সিজে। মই এতিয়া ইয়াতে মাছখিনি ভাজি ল'ম। মাছখিনি হালধি নিমখ অনা নিদিখালোঁ, সকলোৱে জানে যিহেতু এইবিলাক কাম। তথাপিও মই কেনেকৈ বনাওঁ তাকেহে আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। দালিৰ ফেনখিনি মই গুচাই দিম, দালি উতলি আছে। সকলোৱে জানে মাছ ভাজিব, ভাত বনাব, দালি বনাব, কিন্তু মই কেনেকুৱা প্ৰচেছত বনাওঁ, মই কেনেকৈ খাই ভাল পাওঁ সেইটোহে আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মাছ ভাজি হৈ গ'ল। এতিয়া মই মাছ ভাজি লোৱা তেলখিনিতে পটল ভাজি ল'ম। পটল দি দিছোঁ। ইয়াতে মই হালধি দিম, নিমখ দি দিছোঁ। এইখিনি এতিয়া পটল ভাজিখিনি হৈ গ'ল। পটল ভাজি হ'ল, মাছ ভাজি হ'ল। এতিয়া এইফালে মই দালিখিনি চালোঁ, দালিখিনি হাফ বইল হৈ আছে, আৰু অলপ লাগিব সিজিবলৈ। এতিয়া এইখিনি ৰাখক। মাছ ভাজি লোৱা তেলখিনি বেছি হৈছে কাৰণে মই বাতি এটাত ৰাখি দিলোঁ, আৰু কেৰাহীত যিখিনি আছে সেইখিনিতে মই পাঁচফোৰণ দিলোঁ, পিঁয়াজ দিলোঁ, ইয়াতে মই বিলাহী পুই শাকৰ মাছৰ তৰকাৰীখন বনাম। ইয়াতে হালধি এচামুচ দিলোঁ। মই ইয়াতে বেছি মছলা এড নকৰোঁ কাৰণ শাকত ইমান মছলা নিদিলেও হয়। বিলাহীখিনি ভাজি ল'ম। বিলাহীখিনি গুলি নযোৱালৈকে মই এনেদৰে ভাজি থাকিম। বিলাহীখিনি যেতিয়া গলি যাব সিজিব, তেতিয়া মই পুই শাকখিনি দি দিম। এতিয়া মই পুই শাকখিনি দি দিলোঁ। মই পুই শাক খাই বহুত ভাল পাওঁ কাৰণে নিমখ দিলোঁ, আদা নহৰু শুকান জলকীয়াৰ পেষ্ট দি দিলোঁ। এইখিনি এতিয়া লৰাই ল'ম। পুই শাকটো বিষৰ কাৰণে বেয়া বুলি কয়, কিন্তু মোৰ বিষ নাই কাৰণে অনুভৱ নকৰোঁ। যিসকলৰ বিষ আছে সেইসকলে পুই শাকটো নাখাব।
এইখিনি শাকৰ পানীখিনি শুকালে এতিয়া মই ইয়াতে গৰম পানী অলপ দি দিলোঁ। এইখিনি এতিয়া উতলিলে মই ইয়াতে মাছ 3 পিচ দি দিম। যিহেতু আমাৰ সৰু পৰিয়াল 3জনে মানুহ, 3 পিচ মাছ দিছোঁ। এইখিনি অলপ শুকুৱাব লাগিব, অলপ শুকুৱালে হৈ গ'ল এতিয়া পুঁই শাক। এতিয়া মই দালিৰ কাৰণে এইফালে কেৰাহী বহাই দিছোঁ আৰু তেল দিলোঁ। ইয়াতে পাঁচফোৰণ দিলোঁ, পিঁয়াজ, শুকান জলকীয়া এটা দিলোঁ, নহৰু দুপেটামান দিলোঁ, এইখিনি হালধি এচামুচ দিলোঁ। এইখিনি এতিয়া এনেদৰে লৰাই ল'ম। এতিয়া এয়া বইল কৰি লোৱা দালি অমিতাখিনি দি দিলোঁ। এনেকৈ ঢালি দিলোঁ। দালি মই এনেকুৱা হ'লে খাই ভাল পাওঁ। কুকাৰত দিলে গোটেই গলি যায় কাৰণে মই ভাল নাপাওঁ কুকাৰৰ দালি খাই। মই দালি এনেকুৱা হৈ থাকিলে খাই ভাল পাওঁ। এতিয়া দালি হ'ল, পুঁই শাক হ'ল, এতিয়া মই বিলাহী এটা পুৰি লৈছোঁ, এনেদৰে শুকান জলকীয়া পুৰি লৈছোঁ। বিলাহীটো পুৰা হৈ গ'ল, এতিয়া মই ইয়াৰ বাকলিখিনি গুচাই ল'ম। ইয়াতে মই শুকান জলকীয়া 2টা দিম, নিমখ দিম, তেল দিম আৰু পিঁয়াজ দিম। এতিয়া হৈ গ'ল মোৰ। এতিয়া এয়া মই খাই ভাল পোৱা বিলাহী পুঁই শাকৰ মাছৰ তৰকাৰীখন। এতিয়া মই ভাত বাঢ়ি ল'ম। এয়া মোৰ চিম্পুল থালিখন। মই এনেকৈয়ে খাই ভাল পাওঁ। এতিয়া বিলাহী পুঁই শাকৰ মাছৰ তৰকাৰী, অমিতা, দালি, বিলাহী পিটিকা, পটল ভাজি, ভাজি লোৱা মাছ এপিচ, তিয়ঁহ, পিঁয়াজ। এতিয়া আহিছোঁ, বাই বাই।